আমি স্কুটি দিওঁ 79.9ত কিছুমানে নাপায় চিঠি লিখি থাকে দুখ কৰি থাকে 79.8ত নাপায় 80 পোৱা আৰু 79 পোৱাৰ মাজত একোটো এটা চান্স হয় কোনোবাই নম্বৰ বেছি দিলে কম দিলে সেইকাৰণে আমি চিন্তা কৰিছো যে আমি যিখিনি পইচা বাচিব আমি নিযুত মইনা আৰু নিযুত বাবুত দি দিম যাতে সকলো ল'ৰা ছোৱালীয়ে পাব পাৰে কিন্তু এই বছৰ যেহেতু পৰীক্ষাৰ আগত আমি ঘোষণা কৰা নাছিলো সেইকাৰণে এই বছৰ আমি স্কুটি দিম এই বছৰ কোনো কথা নাই কাৰণ এই বছৰটো পৰীক্ষাৰ আগত আমি কাকো কোৱা নাই গতিকে এই বছৰ যদি আমি বন্ধ কৰি দিওঁ ল'ৰা ছোৱালীখিনিয়ে মনত দুখ পাব কিন্তু আমি যেতিয়াই মই তোৰত যাওঁ মোক আহি কয় মামা 1 নম্বৰৰ কাৰণে স্কুটিখন নাপালো 5 নম্বৰৰ কাৰণে স্কুটিখন নাপালো কোনোবাই কয় যে আধা নম্বৰৰ কাৰণে নাপালো সেই কাৰণে আমি কৈছো যে নহয় আমি এনেকুৱা এটা সিস্টেম কৰো যাতে প্ৰতিগৰাকী মামাৰ ভাগিনে পায় সেই কাৰণে এবাৰ আমি কৰিছো যে আমি ইউনিভাৰ্সালি নিযুত মইনা আৰু নিযুত বাবু দিব খুজিছো যি 200 কোটি টকা 100 কোটি টকা বাচিব আমি নিযুত মইনাটো বঢ়াই দিম বা নিযুত বাবুটো বঢ়াই দিম হেতু হৈছে আমাৰ লক্ষ্য আৰু বহুত একাডেমিচিয়ানেও আমাক পৰামৰ্শ দিছে যে আজিকালি 80% কোনোবা সেন্টাৰত কোনোবা বহি এজন লিবাৰেল পৰীক্ষাৰ্থীয়ে চালে তেওঁ 80 দিলে কৰবা এজন ষ্ট্ৰিক্ট এক্সামিনাৰে দিলে তেওঁ 79 দিলে 1 নম্বৰৰ কাৰণে এজন ছোৱালী বা এগৰাকী ল'ৰাটো বেয়া হৈ যায় কাৰণে চৰকাৰে যি দিয়ে এনেকে দিয়ক যাতে প্ৰতিগৰাকী ষ্টুডেণ্টে পায় থাৰ্ড ডিভিজনেও পায় ফাৰ্ষ্ট ডিভিজনেও পায় সেইকাৰণে আমি কৈছো আমি টকাটো সেভিংছ নকৰো আমি টকাটো নিযুত মইনা আৰু নিযুত বাবুত আমি দি দিম